হেল্ল' গাইজ গুড মৰ্ণিং। তো পুৱাই পুৱাই উঠিলোঁ আৰু এয়া মোৰ হাতত কি ধৰিব পাৰিছেনে? এইবোৰ হৈছে গোমধান আৰু এইবোৰ মই বেলেগৰ পৰা আনিছিলোঁ ঘৰত লগাম বুলি আৰু জেগা বিচাৰি বিচাৰি এইখিনি ঠাই পালোঁ। ইয়াতে বহুত লেতেৰা হৈ আছে, তো প্ৰথমত মই এই লেতেৰাকেইটা চাফা কৰি লওঁ আৰু চাফা কৰাৰ কাৰণে মেইনলি এইটো বস্তুৰ প্ৰয়োজন। তো এইটো বস্তু মোৰ হাতত আছে, তো বলক এতিয়া লাগ যাওঁ কাম পে। আৰু ফাইনেলি হৈ গ'ল জেগা ৰেডি, পুৰা চাফা কৰি দিলোঁ। এতিয়া এইটো বস্তু আৰু এটা কাম বাকী আছে, সেইটো হ'ল মাটি হেৰি কৰিব লাগিব। তো চলো ফিৰ সে লাগ যাতে হে কাম পে। वाओ, तो हो गया फाइनली मिट्टी तैयार। इसे ना लगे बारू अकमान होले हो जाबो। तो इखिनि पर इखिनि कोइलू तो हबो और इत्या। अब इसकी बारी है अच्छे से लगाना है। तो चलो अब इसको अच्छे से लगाते हैं और फिर देखते हैं क्या होता है। तो फाइनली मेरा काम खत्म और इधर देखो मौसम कितना अच्छा है। तो आज के लिए उतना ही, मिलते हैं नेक्स्ट वीडियो पे, तब तक के लिए बाय बाय।